অলিম্পিকত বিশ্বজয়ী হৈ অহাৰ পাছত অসম কন্যা লাভলীনাই নিজৰ ঘৰৰ আপোন চোতালত এনেধৰণে কেক কাটি নিজৰ মাতৃক মৰম আৰু আন্তৰিকতা জ্ঞাপন কৰিছে। এই মুহূৰ্তটোৰ বাবে লাভলীনা বৰগোহাঁই অতি আগ্ৰহেৰে আৰু অপেক্ষাৰে বাট চাই আছিল। মাতৃ পিতৃ ভগ্নী সকলোৱে একলগ হৈ লাভলীনাই নিজৰ বিপুল ঘৰখনৰ আপোন চোতালত এনেধৰণে মৰম আন্তৰিকতা সকলোৱে জ্ঞাপন কৰিছে। মাক মাতৃক কাষত লৈ পিতৃক কাষত লৈ স্থানীয় বিধায়কৰ কাষত লৈ মন্দিৰৰ কাষত লৈ এনেধৰণে লাভলীনা বৰগোহাঁই বৃহৎ কেক কাটিছে আৰু বৃহৎ কেক কাটি সকলোৱে মৰম আন্তৰিকতাৰে উপচাই বন্তি জ্বলাই লাড়ু খুৱাই অসমীয়া পৰম্পৰাৰে আদৰি নিজ গৃহলৈ কনিষ্ঠ ভগ্নী। নিজ গৃহত প্ৰৱেশ কৰাৰ লগে লগে সুদীৰ্ঘ এটা বছৰৰ পিছত মাতৃ কন্যাৰ মিলন হয়। বহু সময় আনন্দ আৰু আৱেগৰ চকুৰে দুয়োকে সাৱটি ধৰে। নুমলীয়া জী আৰু কনিষ্ঠ ভগ্নীৰ উপস্থিতিত কেক কাটি বিজয় উৎসৱ পালন কৰে মাতৃ যমজ জ্যেষ্ঠ ভগ্নীদ্বয়ৰ লগতে গাঁওবাসীয়ে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু ৰাজহ মন্ত্ৰী যোগেন মোহন লাভলীনাৰ বাসগৃহত উপস্থিত হৈ ৰিঙৰ ৰাণীক শুভেচ্ছা জনায়। মন্ত্ৰী যোগেন মোহনে এযোৰ মুগাৰ কাপোৰ উপহাৰ দিয়ে অলিম্পিক পদকজয়ী ভাৰত গৌৰৱ অসম কন্যা লাভলীনা। নিউজ ডেস্ক ৰিপৰ্ট এজিলা। ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। মোৰ একেবাৰে ভাষাই নাই ক'বৰ কাৰণে। ইমান দিনৰ পৰা অপেক্ষা কৰিছিলোঁ ঘৰত আহিবৰ কাৰণে। আজি এই পৰিৱেশটো দেখি মোৰ একেবাৰে ভাষা নাই।